নমস্কাৰ, চিয়ৰ সাকচেছলৈ স্বাগতম। নৱম মানৰ কইনৰ প্ৰতি ব্যৱহাৰ এই পাঠটো আমি আলোচনা কৰি আছিলোঁ। আজি তাৰ শেহতীয়া অংশটোলৈ আমি আহিছোঁ। ইতিমধ্যে আমি আলোচনা কৰিছোঁ কইনৰ প্ৰতি ব্যৱহাৰ কিয় জানিব লাগে আৰু সেই ব্যৱহাৰত আমাৰ মিঠা মাত কথা থাকিব লাগিব, কেটেৰা মাত কথা থাকিব নালাগিব, নম্ৰতা থাকিব লাগিব, আনৰ গোপন কথা সদৰি কৰিব নালাগিব। এইকেইটা কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি তাৰ পিছৰ পৰা আমি এতিয়া আলোচনা কৰিবলৈ যাম। অকণমান পুনৰ আলোচনা কৰিছোঁ। অইনৰ প্ৰতি ব্যৱহাৰ কিয় জানিব লাগে? যিখন সমাজত আমি বাস কৰি আছোঁ, সমাজৰ আন সদস্যসকলৰ লগত পৰস্পৰে পৰস্পৰৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে এইটো আমি জনাটো দৰকাৰ, প্ৰয়োজনীয়, সমাজৰ মংগলৰ বাবে, নিজৰ মংগলৰ বাবে। এই ব্যৱহাৰ কেনেকুৱা হ'ব লাগিব? এক নম্বৰতে সত্যনাথ বৰাদেৱে কৈছে মাত কথা মিঠা হ'ব লাগিব। তিতা লগা মাত, কেটেৰা জেঙেৰা মাৰি ব্যৱহাৰ কৰিব নালাগিব, শত্ৰু বাঢ়িব। নম্ৰতা হ'ব লাগিব, নম্ৰ হ'ব লাগিব, বিনয়ী হ'ব লাগিব। কিন্তু ভিতৰত যদি মোৰ বিনয়ী ভাৱটো নাথাকে, এনেই বাহিৰত নম্ৰ হৈ অভিনয় কৰি দেখুৱাওঁ, সেইটো আকৌ বেয়া বুলি কৈছে। সেইটো মানুহক চল কৰা বুলি কৈছে। সেইটো কৰিবও নালাগে। নম্ৰতাটো ভিতৰে বাহিৰে থাকিব লাগিব। আৰু মই যদি ভিতৰৰ পৰা বিনয়ী হওঁ, মোৰ মাত কথাত নম্ৰতা এনেই প্ৰকাশ পাব। স্বাভাৱিকভাৱেই বিনয়ী মানুহজনৰ মাত কথা নম্ৰ হ'বই। গতিকে নম্ৰতা স্বাভাৱিক হ'ব লাগিব। ইয়াত কপটতা থাকিব নোৱাৰিব। আৰু গোপন কথা, আনৰ গোপন কথা প্ৰকাশ কৰিবলৈ সত্যনাথ বৰাদেৱে বাধা কৰিছে। আৰু কথাটোতো তোমালোকেও জানা একেবাৰে সঁচা। কেতিয়াও আনৰ গোপন কথা আনৰ আগত প্ৰকাশ কৰিব নালাগে। এতিয়া আমি ইয়াৰ পিছৰখিনিলৈ গৈছোঁ। পিছৰ পেৰাগ্ৰাফটোত আছে লোকৰ কথা খুচৰি ফুৰা বহুত মানুহৰ স্বভাৱ। লোকৰ কথা খুচৰিব নালাগে। এইখিনি মই মোহাৰি দিছোঁ। এতিয়া হ'ল আজি লোকৰ কথা খুচৰিব নেলাগে। শত্ৰু বঢ়াব। আনৰ গোপন কথা য'তে ত'তে যদি তুমি মই সন্ধালনি কৰি ফুৰোঁ, সেই মানুহজনটো শত্ৰু হৈ গ'ল। সেইটোৱেই কথা নহয়। আনৰ গোপন কথা য'তে ত'তে খুচৰি ফুৰিলে, কোনে কি কৰিছে, কোনে কি নাই কৰা, সেইবিলাক কৰি থাকিলে তোমাৰ অযথা সময়ো নষ্ট হ'ব। তাৰ পৰা কাৰো একো লাভ নহয়। আৰু সমাজত শত্ৰু বাঢ়ি গৈ থাকিব, অমংগল হ'ব। গতিকে লোকৰ গোপন কথা কেতিয়াও খুচৰিব নালাগে। প্ৰকাশটো কৰিব নালাগেই, গোপন কথা জনাৰ চেষ্টাও কৰিব নালাগে। এইটো বৰ ডাঙৰ কথা। কিন্তু সমাজত চলিবলৈ হ'লে এই কথাটো আমি কেতিয়াও কৰিব নালাগে। ভেঙুচালি কৰিব নালাগে। বিশেষ শাৰীৰিকভাৱে সক্ষম, আজিকালি তেনেকৈয়ে কয়। কাৰোবাৰ চকুটো অকণমান কেৰা, কাৰোবাৰ ভৰিখন অকণমান ফেৰেকা, দেখিবলৈ অকণমান বেয়া, এই শাৰীৰিক অৱয়ৱৰ অস্বাভাৱিকতাক লৈ কেতিয়াও ভেঙুচালি কৰিব নালাগে, ইটিকিং কৰিব নালাগে। এইটো বৰ ডাঙৰ দোষ। সত্যনাথ বৰাদেৱে সেই পৰামৰ্শবিলাকো আমাক দিছে। মানে অইনৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰিলে সমাজখন নিয়াৰিকৈ চলি যাব, গোটেই কথাখিনি ইয়াত আলোচনা কৰিছে। আচলতে আনে যি কৰিলে তুমি ভাল পোৱা, আনকো কৰিবা সেই। কবিয়েও কৈছে তোমাৰ প্ৰতি যিটো ব্যৱহাৰ কৰিলে তোমালোকে ভাল পাবা, আনৰ প্ৰতিও তোমালোকে সেইটো ব্যৱহাৰেই কৰিব লাগিব। এই কথাটো আমি মনত ৰাখিব লাগিব। ইয়াৰ পিছৰ পেৰাগ্ৰাফটোলৈ আমি গৈছোঁ। পৃথিৱীত নানা ৰকমৰ মানুহ আছে। কোনো সাধু, কোনো চোৰ, কোনো সৎ, কোনো সৰল। কিন্তু কোন মানুহ কেনেকুৱা আমিতো প্ৰথম দেখাতে চিনি পাব নোৱাৰোঁ।
মই মানুহটো ভাল নে বেয়া দেখাৰ লগে লগে তোমালোকে অনুমান কৰি ল'ব নোৱাৰিবা। কোনেও কাকো অনুমান কৰি ল'ব নোৱাৰে। কিছু সময় মানুহজনৰ লগত বাৰ্তালাপ হোৱাৰ পিছত, ভাৱ আদান প্ৰদান হোৱাৰ পিছত হয়তো গম পোৱা যাব যে মোটামুটিভাৱে মানুহজন ভাল, নম্ৰ, যদিহে কপটতা ৰাখি নম্ৰতাটো প্ৰদৰ্শন কৰা নাই। মানে বাহিৰৰ পৰা দেখাতে কোনজন সাধু, কোনজন চোৰ, কোনজন সৎ, কোনজন ভাল, কোনজন বেয়া আমি ধৰিব নোৱাৰোঁ। সেইবাবে কৈছে প্ৰথম দেখাতে কোনো মানুহক বিশ্বাসত লৈ নিজৰ সকলো কথা কৈ দিব নালাগে। আৰু ব্যৱহাৰ কৰাৰ পিছত যেতিয়া আমি গম পাওঁ যে কোনোবা এজন মানুহ সৎ, বেয়া প্ৰকৃতিৰ, তেওঁৰ লগ এৰিব লাগে। সঠৰ লগত যদি আমি মিতিৰালি কৰোঁ সেইটো সঠতাকহে প্ৰশ্ৰয় দিয়া হয়। গতিকে সঠতা ৰাখিব নালাগে। গতিকে সঠতা কোনো কাৰণতেই গ্ৰহণীয় নহয়, ই বৰ্জনীয়। নিজেও সৎ হ'ব নালাগে, অন্যক সৎ বুলি জানিলে তেওঁৰ লগত বন্ধুত্বও কৰিব নালাগে, ত্যাগ কৰিব লাগে। সংগৰ পৰা মানুহ বেয়া হয়। বেয়া সং অনুভৱ কৰাৰ লগে লগে বৰ্জনীয়। ইয়াৰ পিছৰটো প্ৰেক্ষাফলে আহোঁ। সংসাৰত মানুহৰ অৱস্থা সদায় সমানে নাথাকে। সকলোকে সম ব্যৱহাৰ কৰিব লাগে। সম ব্যৱহাৰ। ধনী মানুহৰ প্ৰতি ব্যৱহাৰটো বেলেগ, দুখীয়া মানুহৰ প্ৰতি ব্যৱহাৰটো বেলেগ, উচ্চ আসনত থকা ক্ষমতাশালীসকলৰ প্ৰতি ব্যৱহাৰটো বেলেগ, ক্ষমতা নথকা সাধাৰণ মানুহৰ লগত ব্যৱহাৰটো বেলেগ। এই মানুহৰ শ্ৰেণী ভাগ কৰি কৰি ব্যৱহাৰ কৰিব নালাগে বুলি কৈছে। সকলোকে সমানভাৱে ব্যৱহাৰ কৰিব লাগে। ডাঙৰ কথা। আৰু মানুহ যেতিয়া বিভিন্ন সামাজিক প্ৰতিষ্ঠালৈ আগুৱাই গৈ থাকে, তেতিয়া আমি ব্যৱহাৰবিলাকো সেইমতে বঢ়াই যাব লাগে। এটা দিন আছিলে কাৰোবাক অকণমান হীনমন্যতাৰে ব্যৱহাৰ কৰিছিলা, সেই মানুহজন আজি প্ৰতিষ্ঠিত হৈছে, তেওঁক আগৰ ব্যৱহাৰটো কৰিব নালাগে। ব্যৱহাৰ তোমাৰ সলাই দিব লাগে। সেই কথাটো কিন্তু সত্যনাথ বৰাদেৱে কৈছিল যে আধ্যবন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয়। সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইটিকিং কৰা সৰু মনৰ চিন। তোমালোকৰ মনবিলাকতো সৰু নহয়, বহল, ওখ, বহল মন তোমালোকৰ। এনে ব্যৱহাৰ কৰাটো সৰু মনৰ চিন বুলি কৈছে। যে কাৰোবাক দেখিলে বৰপীৰা পাৰি দিবা, কাৰোবাক দেখিলে দুৱাৰৰ ডাং মাৰি দিবা, এই কথাটো কৈছে। যে খেনক দেখি বৰপীৰা, খেনক দেখি দুৱাৰ ডাং, এনেকুৱা কৰিব নালাগে। একেবাৰে শেষত কৈছে কোনো কোনো মানুহে মাইদৱন্ত লোকক অমান্য কৰিলে পুৰুষালী কৰা যেন পায়। সমাজত প্ৰতিষ্ঠিত, ক্ষমতাশালী, গুণী, সমাজৰ উপকাৰী ব্যক্তি সকলোৱে মান্য কৰে। তেনেকুৱা মানুহক যদি বিগতি কৰিব পৰা যায়, ইটিকিং কৰিব পৰা যায়, কোনোবাই ভাবে যে এইটো মই বৰ পুৰুষালীৰ কাম কৰিছো। নিজৰ পুৰুষালী দেখুৱাবলৈ কাৰোবাক বিগতি কৰিব লাগে, দুৰ্গতি কৰিব লাগে, ইটিকিং কৰিব লাগে, এই যিটো চিন্তা, এই চিন্তাটো বৰ মাৰাত্মক চিন্তা। এইটো কেতিয়াও কৰিব নালাগে বুলি কৈছে। তোমাৰ মোৰ পুৰুষালী আমাৰ ব্যৱহাৰত স্বাভাৱিকতে ওলাই পৰিব। তাৰ কাৰণে বেলেগে আস্ফালন কৰি, দম্ভালি মাৰি কাৰোবাক অপমান কৰিব নালাগে নহয়। অপমান কৰোতাজনৰ মান নকমে। শেষৰ বাক্যটো ইয়াত চাবা, সোণৰ জেউতি অমান্য কৰিলে নকমে। সোণক কোনোবাই এঙাৰ বুলিয়াই গ'লে, সোণটো সোণেই। তেনেকে মান্যজনক তুমি মই যদি অপমানো কৰোঁ, মান্যজনৰ মান কমি নাযায়, তেওঁৰ সম্ভ্ৰম সমাজত সদায় থাকিব। মানুহৰ মনৰ ভিতৰত তেওঁ জীয়াই আছে নহয়, সমাজৰ উপকাৰ কৰিছে নহয়, সমাজে মান্যতা দিছে। তেওঁক অপমান কৰি নিজেহে অপমানিত হোৱা যায়, তেওঁক অপমান কৰিব নোৱাৰি। গতিকে এইখিনি কথাই অন্যৰ প্ৰতি ব্যৱহাৰত কৈছে। মই আকৌ এবাৰ কথাটো আলোচনা কৰি দিছোঁ। অন্যৰ প্ৰতি ব্যৱহাৰ কিয় জানিব লাগে
চমুকৈ সত্যনাথ বৰাদেৱে কৈছে, যিখন সমাজত আমি সকলোৱে বাস কৰোঁ, গতিকে আমি সকলোৰে মাজত সদ্ভাৱ থকাকৈ, ভালে থকাকৈ আমি ব্যৱহাৰবিলাকো কৰিব লাগিব। সেইকাৰণে ব্যৱহাৰ কিয় কৰিব লাগে আমি জানিব লাগিব। এই ব্যৱহাৰৰ কাৰক কোনবিলাক সেইবিলাক কৈছে। মাত কথা মিঠা হ'ব লাগিব, কেটেৰা জেঙেৰা মাৰি কথা ক'ব নালাগিব, ব্যৱহাৰত নম্ৰতা থাকিব লাগিব। এই নম্ৰতা সঁচা হ'ব লাগিব, ভিতৰে বাহিৰে কপট ৰাখি নম্ৰতা প্ৰদৰ্শন কৰি চল কৰিব নালাগিব। আনৰ গোপন কথা কেতিয়াও প্ৰকাশ কৰিব নালাগে। আনৰ দোষ খুচৰি ফুৰিব নালাগে। এইটো স্বভাৱ মানুহৰ বহুতৰে আছে। ভাল কথাবিলাক নাজানে, কিন্তু বেয়া কথাবিলাক বেছিকে জানে। মানুহে পাৰিলে ভালটোকে দেখিব লাগে, বেয়াটো দেখিবই নালাগে। আৰু যদি দেখোঁ বেয়াটো ৰাখি থওঁ, ভালখিনি প্ৰচাৰ কৰোঁ। কৈছে যে ভাল উত্তমে অকণমান গুণেই বেছিকে বিস্তাৰ কৰি যায়। সেইটো ভাল মানুহৰ লক্ষণ। উত্তমতকৈ উত্তম মানুহে ভাল গুণেই প্ৰচাৰ কৰি যায়। তোমালোকৰ ভাল গুণবিলাক মই 10 জনৰ আগত ক'ম, কিন্তু তোমালোকক সন্মুখত বহুৱাই লৈ নকওঁ। সন্মুখতে প্ৰশংসা কৰিলে এইটো চাটুকাৰৰ নিচিনা হয়। সেইটোও কৰিব নালাগে। গোপন কথা সদৰি কৰিব নালাগে, লোকৰ দোষ খুচৰি ফুৰিব নালাগে। শাৰীৰিকভাৱে বিশেষভাৱে যিসকল সক্ষম, কাৰোবাৰ কিবা অংগত অকণমান খুঁত আছে, এই বিশেষভাৱে সক্ষমসকলক কেতিয়াও ইটিকিং কৰিব নালাগে। কি কৰিবা? ভগৱানৰে সৃষ্টি, তোমাক মোকো সৃষ্টি কৰিছে, তেওঁলোককো সৃষ্টি কৰিছে। মোক চকুটোক কেৰা কৰি সৃষ্টি কৰিলে, মোৰ ভৰিখন অকণমান চুটি হ'ল। সেইটোকে লৈ মোক চকু বেয়া বুলি, লেঙেৰা বুলি ইটিকিং কৰিলে মই যি দুখ পাম, এইটো কেতিয়াও দিব নালাগে। আচলতে আনৰ মনত দুখ নিদিয়াকে চলাটোৱে এটা ব্যৱহাৰ। সেই কথাটো মন কৰিব লাগে। আৰু সমাজত উচ্চ নিচ, ধনী দুখীয়া সকলোৰে প্ৰতি সম ব্যৱহাৰ হ'ব লাগিব। মান্যজনক কেতিয়াও নিজৰ পুৰুষালী দেখুৱাবলৈ গৈ ইটিকিং কৰিব নালাগিব। সোণৰ জেউতি অমান্য কৰিলে নকমে, এই কথাটো কৈছে। গতিকে এইটোৱে হ'ল পাঠটোৰ কথা। গতিকে আমি ইয়াৰ পিছত প্ৰশ্নোত্তৰ কৰিব লাগিব। আমি এটা প্ৰশ্নোত্তৰলৈ যাম। আজিয়েই শেষ হ'ব বুলি মই ভবা নাই। এইটো অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটো সাৰথি, সত্যনাথ বৰাদেৱৰ সেই কিতাপখনৰ পৰা সংগ্ৰহ কৰি দিছে। কিতাপখনৰ নাম হ'ল সাৰথি। কিতাপখনৰ নামটো, শব্দটো চোৱাচোন, সাৰথি। সাৰথিৰ পৰা অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটো উদ্ধৃত কৰি দিছে। জীৱনৰো সাৰথি, সমাজত কেনেকে চলিব লাগে তাৰ সাৰথি। তুমি সমাজত ধুনীয়াকৈ চলি যাবা, তাৰ সাৰথি। সাৰথি, সমাজৰ সাৰথি। কাৰণ আমাৰ এই পাঠটোত গোটেই কিতাপখন যেতিয়া পঢ়িবা, অকণমান কিতাপ পঢ়িবা, সত্যনাথ বৰাৰ সাৰথি, বৰ ভাল লগা কিতাপ। বহুত নীতি কথা আছে, আমাৰ জীৱনত মানিবলগীয়া কথা আছে, যিখিনি কথা মানিলে বৰ পৰিশীলিতভাৱে আমাৰ জীৱনটো আমি পাৰ কৰি দিব পাৰিম। সেই সাৰথি, তাৰ পৰাই এইটো সংগ্ৰহ কৰি দিছে। গোটেই পাঠটোত যিখিনি কথা কৈছে, গোটেইখিনি কথা যদি আমি মানি চলো, মানিব নোৱাৰা কথাও বেছি নাই। ইমান ডাঙৰ কথা কোৱা নাই যে আমি মানিব নোৱাৰো। তেনেকৈ মানি চলিলে সমাজখন বৰ ধুনীয়াকে, অতি নিয়ামক ৰূপে চলি যাব। তোমালোকৰ জীৱনো চলিব, আমাৰ জীৱনো চলিব। আজি প্ৰশ্নোত্তৰ শিতানলৈ আৰু নাযাওঁ, আৰু এদিন গোটেই প্ৰশ্ন উত্তৰবিলাক কৰি আমি শেষ কৰিম বুলি ভাবিছোঁ। গতিকে আজি ইমানতে সামৰিছোঁ। কুশলে থাকা, ভালে থাকা। নমস্কাৰ।